নমস্কাৰ মোৰ ইউটিউব চেনেল এণ্ড ফেচবুক পেজ ধনতি আঁচনি পৰিচালক সকলোকে স্বাগতম জনালোঁ। এয়া দেখিছে আহিলোঁ জব মেলাত আহিছিলোঁ আহি পেলাই দেখিলে কিমান মানুহ। মই আহিছোঁ নগাঁও জব মেলাত আহিছোঁ। নগাঁৱত আহি পেলাই দেখিছোঁ মই মানে আহিছিলোঁ ৰাতিপুৱা সময়ত গম পোৱা মতে ভাবিছিলোঁ চাগৈ চৰকাৰী চৰকাৰে ঠগিছেনে কোম্পানীয়ে ঠগিছে নাজানো আৰু আহি এতিয়া কমেও নগাঁও যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ আছে তাত কমেও 10,000 মানুহ হ'ব আৰু যিকেইটা মানে 12টা কোম্পানীয়ে মানে হেৰি ভেকেঞ্চি মুকলি কৰিছে আৰু মাত্ৰ 50 বা 55টা পোষ্ট আছে। তাৰ এগেইনষ্টত 10,000 মানুহ। মই যেনে তেনে মানে লাইন ধৰি কমেও 4 ঘণ্টামান লাইন ধৰি পেলাই এতিয়া ওলাই আহিছোঁ। দি পেলাই এনেই আৰু বায়'ডাটা ফৰ্মখন দিব লাগে, সেইখন দিব লাগে ৰৈ যিখিনি চাকৰি নেকি মানে কোম্পানীত গ'লেই পোৱা যায়। কোম্পানীত গৈ পেলাই মানে বায়'ডাটা দিলে যে আগৰ পৰা যি পাই থাকে সেই বস্তুখিনি এতিয়া আনি পেলাই জব মেলা নাম দি পেলাই এইটো এটা মানে এনেকুৱা এটা ডাঙৰ প্ৰচাৰ চলাইছে। এনেকুৱা অৱস্থা মানুহখিনি হাৰাশাস্তি। এতিয়া ৰ'দ দিছে আৰু এতিয়া লঞ্চ কৰিছে বোলে সেইখিনি মানে আজি আৰু মানে নহ'ব, অলপ পিছত বন্ধ কৰি দিব। বাকী যি মানে ইমান মানুহ 10-15 হাজাৰ মানুহ আপোনালোকে দেখি আছে। মই গোটেই বেক কেমেৰাত মই দেখাই আছোঁ, চাই থাকক কিমান মানুহক মানে ভুৱা দি আছে। এয়া দেখিছে আপোনালোকে কিমান মানুহ দেখিছে আপোনালোকে। এয়া মানে মই এতিয়া 4 ঘণ্টাৰ লাইন হোৱাৰ পিছত এই ভিডিঅ' মই বনাই আছোঁ, কিন্তু আগৰ পৰা কমেও ইয়াত আৰু মানুহ আছিলে। এতিয়া কমেও ধৰি চাওক দেখিছে কিমান, কমেও 10,000 মানুহ হ'ব। ইমান মানুহ মানে গোট খাইছে আৰু মাত্ৰ এতিয়া গম পাইছোঁ 55টা পোষ্ট আছে। আৰু ভিতৰত মই সোমাই পেলাই এতিয়া ওলাই আহিছোঁ। ভিতৰত সোমাই মই আপোনালোকক ভিডিঅ' দেখাই আছোঁ। ভিতৰত সোমাই যোৱা ভিডিঅ' মই আপোনালোকক দেখাই আছোঁ। সেই ভিডিঅ'খিনি আপোনালোকে দেখিলে গম পাব এনেই আৰু মানে যায় আৰু বায়'ডাটা ফৰ্মটো লৈ আপোনালোকক ফোন কৰা হ'ব যাওক বুলি পঠিয়াই দিছে। কেতিয়া ফোন কৰে কি কথা একো নাই আৰু খালি ফোন কৰা হ'ব যাওক বুলি পঠিয়াই দিছে। আপোনালোকে মানে এটা মানে জব মেলা বুলি কয় এটা মানে কেনেকুৱা এটা প্ৰচাৰ চলি গ'ল কালিৰ পৰা। মানুহবিলাক মানে জব মেলা বুলি কোৱাৰ লগে লগে সকলোৱে ভাবিছিলে মানে 80% মানুহে ভাবিছিলে চৰকাৰী চাকৰি দিব, 4th গ্ৰেড হ'লেও চাকৰি এটা পাব। চবেই চৰকাৰী চাকৰি পোৱা আশাত আহিছে। আহি পেলাই এয়া হৈছে মাত্ৰ কোম্পানীৰ যিবিলাক মানে ধৰ যিবিলাক কোম্পানীৰ আণ্ডাৰত যিবিলাক আছে মানে কোম্পানীৰ যিবিলাক প্ৰাইভেট ছেক্টৰ হয় সেইবোৰ সকলোৱে তাতে হৈ আছে। চাওক আপোনালোকে কিমান মানুহ চাওক। মই গোটেই পৰিৱেশ আপোনালোকক দেখাই আছোঁ। এয়া জব মেলাৰ নামত এয়া হৈ আছে। জব মেলা কৈ এয়া কৰিছে চাওক দেখি আছে। এয়া দেখিছে মই এতিয়া লাইন লৈ আছোঁ দেখিছে এইখন লিখা আছে জব মেলা 2021। ইয়াত 12টা কোম্পানীয়ে আহি পেলাই এডভাৰটাইজমেণ্ট দিছেহি আৰু 55টা পোষ্ট আছে মাত্ৰ। আৰু মানুহ চাওক কিমান প্ৰায় 10,000 মানুহ আছে। ইমান মানুহৰ ভিৰ। মই প্ৰায় 3 ঘণ্টা থিয় হৈ আছোঁ ইয়াত। এতিয়া ভিতৰলৈ সোমাবলৈ কিমান সময় লাগে ঠিক নাই। চাওক ইমান মানুহ হৈছে আৰু বহুত মানুহ এতিয়া উভতিয়ে গুচি গৈছে। ঘৰলৈ কিছুমান উভতি যোৱা দেখিছোঁ। মানুহৰ ভিৰ দেখি কিছুমান উভতি গুচি গৈছে। মই ভিতৰত সোমাওঁ আপোনাক দেখাই আছোঁ চাওক। এয়া চাওক এয়া কেম্পৰ ভিতৰ চৰা চাওক। এয়া চাকৰিৰ নামত মানে নিবনুৱাক মানে চাকৰি সংস্থাপন দিয়াৰ নামত মানে ভেঙুচালি হৈ আছে দেখিছেনে। কেৱল আপুনি আহি পেলাই মানে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আহি কেৱল নাম্বাৰটো দিলেই হৈ যায়, বাকী একো দিব নালাগে। বায়'ডাটাখন দি থ'বলৈ হৈ যায় আৰু একোৱে দিব নালাগে। এনেকুৱা হৈ আছে চাওক। সেয়া দেখিছে সেয়া ভিতৰত এয়া গৈছে আৰু এয়া সকলোৱে মানুহে লাইন লৈ আছে যাব আৰু প্ৰতিটো কোম্পানী এক্সট্ৰাকৈ ৰুম হৈ আছে। যোনটোৱে য'ত মন যায় আহি বায়'ডাটাখন দি থৈ যাব লাগে। বাকী একো নাই আৰু ফোন কৰিম বুলি কয় আৰু ঘৰত পঠিয়াই দিয়ে। ইমানেই আৰু এয়াই হৈছে জব মেলা। কেলৈ আপোনালোকে গোটেই ভিডিঅ'টো মই দেখাবলৈ চেষ্টা কৰিছোঁ। জব মেলা নামত কি হৈ আছে আপোনালোক দেখাবলৈ চেষ্টা কৰিছে। মানুহ কিমান আছে দেখিছে। মই জব মেলা কি হৈছে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ। জব মেলাখন দেখুৱাব বিচাৰিলোঁ। কোনোবাই যদি যাম বুলি ভাবিছে যাব পাৰে বাৰু। কি হয় আপোনালোকে দেখা যাব পিছত। ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু ফেচবুকত চাই থকা সকলে পেজটো লাইক কৰি ল'ব। আজিলৈ ইমানে, ধন্যবাদ।